আজি বুলডোজাৰ লগাই ধ্বংস কৰা হৈছে কেইবাটাও ঘৰ। ইয়াক লৈ বৰ্তমান প্ৰশ্নৰ উত্থাপন হৈছে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়েও টুইট কৰিছে। ৰাহুল গান্ধীয়ে কৈছে ইয়া ভাৰতৰ সাংবিধানিক মূল্যবোধৰ ধ্বংস। ইয়া হৈছে দৰিদ্ৰ আৰু সংখ্যালঘুসকলক লক্ষ্য কৰি লোৱা ৰাজ্য পৃষ্ঠপোষকতা। ইয়াৰ পৰিৱৰ্তে বিজেপিয়ে তেওঁলোকৰ হৃদয়ত ঘৃণা কঢ়িয়াই আনিব লাগিব। জ্যেষ্ঠ কংগ্ৰেছ নেতাই আজিৰ বুলডোজাৰক লৈ বুলডোজাৰেৰে কেইবাটাও ঘৰ ভাঙি দিয়াক লৈ টুইটাৰ কৰিছে আৰু টুইটাৰত মন্তব্য কৰিছে। আজি বুলডোজাৰ লগাই ধ্বংস কৰা হৈছে কেইবাটাও ঘৰ। ইয়াক লৈ বৰ্তমান প্ৰশ্নৰ উত্থাপন হৈছে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়েও টুইট কৰিছে। ৰাহুল গান্ধীয়ে কৈছে ইয়া ভাৰতৰ সাংবিধানিক মূল্যবোধৰ ধ্বংস।